कुमारिकाता दख'र एबसुनि 48 बोसोरसालिया जुथुमा आरो सनाथि मायथाइ फालिथाया थुंगेबाय। बाक्सा जिल्ला एबसुनि बेन्दोंआव थानाय कुमारिकाता दख'र दुलाराय बर' फरायसा आफादनि 48 बोसोरसालिया जुथुमा आरो सनाथि मायथाइ फालिथाया समायना रमायनायै साननैनि हाबाफारिजों दिनै खुंफुंजाबाय। 1972 मायथाइयाव जोनोम मोननाय कुमारिकाता दख'र दुलाराय बर' फरायसा आफादा बर' माहारिनि थामोनथा रैखाथि आरो बर' माहारिनि थैनाय थांनाय जौगानायनि खामानि मावबोयै 50 बोसोर बैसोआव आगान होबाय। 50 बोसोर जानाय कुमारिकाता दख'र दुलाराय बर' फरायसा आफादा 27 आरो 28 फेब्रुवारि खालाराव साननैनि हाबाफारिजों सनाथि मायथाइजों लोगोसे 48 बोसोरसालिया जुथुमानि गेजेरजों जारिमिन सोरजिनो थाखाय बायदि बादायलायनाय आरो थुलुंगाखां हाबाफारि लानानै गाजा गोमजायै खुंनायखौ नुनो मोन्दों। जारिमिनारि बे जुथुमानि गेवलां मेलाव गाहाय आलासि महरै नुजाथिफैयो दुलाराय बर' फरायसा आफादनि आफादगिरि दिपेन बर'आ। कुमारिकाता दख'र दुलाराय बर' फरायसा आफादनि आफादगिरि एल.पि. सिं नार्जारिया सामलायनाय गेवलां मेलखौ बेखेवनानै होयो। 22 नं तामुलपुर बिधानसभा बियाबनि एम.एल.ए. जलेन दैमारिया हांख्रायजानाय आलासि महरै नुजाथिफैयो। बाक्सा जिल्ला दुलाराय बर' फरायसा आफादनि आफादगिरि उमेश दैमारि, 26 नं दरंगाजुलि बियाबनि एम.सि.एल.ए. बिजितगोरा नार्जारिजों लोगोसे गोबां दैदेनगिरि आरो समाज सिबियारि बिथांमोना बाहागो लादोंमोन। 2012-13 टेट शिक्षक उत्तीर्ण BTC অঞ্চলত যথেষ্ট সংখ্যক আছে। 19-20 যে টেট হৈছিল LP আৰু ME তাতো প্ৰায় 2000ৰ অধিক টেট উত্তীৰ্ণসকল আছে। ইয়াত যথেষ্ট পোষ্ট এতিয়াও ভেকেন্ট হৈ আছে। যথেষ্ট বিদ্যালয় এতিয়াও মানে শিক্ষক নাই। তো ইয়াৰ কাৰণে আমি BTR প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ আৰু তেওঁলোকৰ আমি বৈঠকতো মিলিত হৈছিলোঁ যে অতি শীঘ্ৰে BTRত যিবিলাক LP ME হাইস্কুলটো দিয়া হ'ল। BTR চৰকাৰে অসম চৰকাৰৰ লগত তেওঁলোকে কিছু মানে এপইণ্টমেণ্ট দিলে আৰু এতিয়া হায়াৰ ছেকেণ্ডাৰীলৈকে দিব লগা আছে। সেই সকলো মানে ভেকেঞ্চি যিবিলাক পদ আছে অতি সোনকালে BTR চৰকাৰে চাৰ্কুলেশ্যন দি পেলাই তেওঁলোকক নিয়োগ কৰিব লাগে। আৰু আমি দাবী জনাইছোঁ যে বড়ো মাধ্যমৰ যথেষ্ট বিদ্যালয় ইয়াত এতিয়াও মানে শিক্ষক নাই আৰু টেট উত্তীৰ্ণ সংখ্যাও কম আছে। তো তাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক প্ৰতিশ্ৰুতি দিছে যে অসমত আৰু BTRত বড়ো মাধ্যমৰ সুকীয়া টেট হ'ব আৰু এই সুকীয়া টেটৰ যোগেদি বড়ো মাধ্যমৰ এই শিক্ষা অনুষ্ঠানবিলাকত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিব বুলি আমি আশাবাদী আৰু আমি সেইটো লৈ পেলাই আমি কাম কৰি আছোঁ। তো ইয়াৰ কাৰণে BTRত 3rd গ্ৰেড 4th গ্ৰেড এইটো এপইণ্টমেণ্টো বাকী হৈ আছে। যিহেতু ৰাজ্যপাল শাসনৰ পিছত বডোলেণ্ড ছিলেকশ্যন বৰ্ড এইটো ভংগ কৰি দিয়া হৈছিল। এতিয়া নতুনকৈ গঠন কৰাৰ কাৰণে চৰকাৰে প্ৰস্তাৱ প্ৰেৰণ কৰিছে ৰাজ্যপাললৈ। ৰাজ্যপাল ডাঙৰীয়াই যেতিয়াই অনুমোদন দিব আমাক চৰকাৰে জনাইছে যে এই বডোলেণ্ড ছিলেকশ্যন বৰ্ড গঠন হ'ব আৰু ইয়াৰ যোগেদি 3rd আৰু 4th গ্ৰেডৰ যি নিযুক্তি প্ৰক্ৰিয়া BTR কাউন্সিলে নিজাকৈ তেওঁলোকে কৰিব আৰু এই কথা আমি মানে দাবী জনাইছোঁ। ধন্যবাদ। মানে নিয়ম অনুযায়ী য'ত যেনেকুৱা কাউন্সিল লেভেলত টেট হৈছে এইটো প্ৰায়ৰিটি দিব লাগে আৰু ষ্টেটতো টেট পাতিছে আৰু এইটো মানে প্ৰায়ৰিটি লগতে লৈ যাব লাগে। কোনো যাতে বঞ্চিত নহয় বা তেওঁলোকৰ ডিউ যিখিনি ৰাইটছ তেওঁলোকক এই সুবিধাটো প্ৰদান কৰিব লাগে। আৰু আমাৰ যথেষ্ট ভেঞ্চাৰ শিক্ষা অনুষ্ঠান এতিয়াও ভেঞ্চাৰ হৈ আছে। BTR চুক্তিত যি দফা আছিল সেই অনুযায়ী চৰকাৰে 26খন কলেজ আৰু আন যিবিলাক হায়াৰ ছেকেণ্ডাৰী জুনিয়ৰ কলেজ হাইস্কুল LP ME এইবিলাক পদ প্ৰাধিকৰণৰ কাৰণে প্ৰক্ৰিয়া এই মাৰ্চত বাজেট অধিৱেশনৰ পিছতে আৰম্ভ হোৱাৰ কথা আছে। তো আমি আশাবাদী আমি চৰকাৰকো এতিয়াও আমি শিক্ষামন্ত্ৰী ডাঙৰীয়াক আমি তেওঁক পত্ৰ প্ৰেৰণ কৰিছোঁ যে আপোনালোকে দায়িত্ব সহকাৰে সোনকালে এইখিনি নিষ্পত্তি কৰিব লাগে। ধন্যবাদ।